Hey guys, আপোনাক পুনৰ স্বাগতম জনাইছোঁ আজি নতুন ভিডিঅ'লৈ আৰু গুড মৰ্ণিং ফ্ৰম ঘৰ। এতিয়া আমি যাই আছোঁ গাঁৱলৈকে, মা আৰু মই আজি একে বিয়া খাবৰ কাৰণে। আজি নাযায় ভণ্টি। এতিয়া মই গাড়ীটো ওলাই লওঁ ফাৰ্ষ্ট, আমি আজি গাড়ী লৈ যাম, দুজন যাই আছোঁ কাৰণে। এতিয়া গাড়ীখন আছে মোৰ ভিতৰত, এয়া ওপৰত, ইয়াৰ পৰা গাড়ীটো ওলাই লওঁ, চাই থাকক। এয়া গাড়ী চাই ওলালোঁ, সেইফালে মায়ে পিন্ধি ল'ল হেলমেট, এইফালে মই পিন্ধি লওঁ ডাবল হেলমেট ডন। এতিয়া চাই থাকক। হয়তো ৰাস্তাত মানে বেছি ভিডিঅ' কৰি নাযাওঁ, কাৰণ নহ'লে ভিডিঅ'টো বহুত বেছি দীঘল হৈ যায় আৰু এডিট কৰোঁতে বহুত বেছি প্ৰব্লেম হৈ যায়। ত' সেইটো কাৰণে ৰাস্তাত ভিডিঅ' কৰি নাযাওঁ, চিধা হয়তো তাতে যাই ভিডিঅ' কৰিম আৰু ৰাস্তাত কিবা অলপ দেখা ওলোৱা বস্তু পালে চব ভিডিঅ'টো কৰি দিম। চ' এতিয়া চাই থাকক। এতিয়া ফাইনেলি আহি পাই গ'লোঁ ইয়াতে। মানে আজি ক'তো একবাৰ ৰখা নাই, অকল এতিয়া চাই এই তেলটো ভৰাই চিধাই ইয়াতে আহিলোঁ। অলপ ক'তো ৰখা নাই, সেইকাৰণে আৰু ক'তো ভিডিঅ' নকৰিলোঁ। চ' এতিয়া মই আকৌ অলপ ওলাই যাম, মোৰ কাম অলপ আছে। চ' চাই থাকক। তাৰে পৰা তাতে ভাত চাত খাই কিনে ওলাই ইয়াতে আহিলোঁ। এইফালে এয়া কৈলাশৰ্মা আলু খেতি কৰি আছে। পথাৰো আমাৰ বজাৰো আমাৰ। এইফালে এইবিলাক গোটেই আলু হয় আৰু এইটো পিঁয়াজ, এইবিলাক চব পিঁয়াজ হৈ আছে আৰু এইফালে পুখুৰী। সেইফালে তাৰে পৰা আহিলোঁ, আহি ইয়াতে আহিলোঁ। এইফালে চব মুৰ্গী ফাৰ্ম, চব লোকেল মুৰ্গী আৰু আছে ক'তবা। ইয়াতে এতিয়া আধা দিবৰ কাৰণে আহিছোঁ। এইফালে আধা দি আছে ইয়াতে। চ' চাই থাকক। এইবিলাক চব নতুন ফাৰ্ম হয়, নতুনকৈ খুলিছে কৈলাশৰ্মায়ে। চ' চাই থাকক আৰু এতিয়া কি কৰি আছোঁ। তাতে যে মুৰ্গীখিনি দেখিলোঁ, সেইটো মানে বেলেগ ধৰণৰ ইয়াতে এইটো বনাইছে মেচিন। ইয়াতে আছে একদম সৰু সৰু পোৱালি এইবিলাক। আকৌ ইয়াতে জন্ম পায় এইটো মেচিনত, এইটো মেচিন এইটোৱে এটা কণী দিয়াই আছে। এইটোৰ পৰা এনেকুৱা জন্ম পায়, এইটো ঘৰত নিজে বনোৱা মেচিন হয়। আকৌ এইফালে সৰু পোৱালি এটা মানে পোৱালিবিলাক চব হ'ল আৰু এটা জন্ম হ'ব আছে, আৰু এইফালে কণী অনা আছে, সেইখিনি আকৌ দি দিব। এই তাতে থকা ডাঙৰ মুৰ্গীকেইটা কণী পাৰিলে ইয়াতে আনি থয় ইয়াৰ পৰা সেইটো মেচিনত পোৱালি জন্ম হয়, তাত ইয়াতে থয়। তাৰপিছত এইফালে আছোঁ কণী দেখাই আছোঁ, এইবিলাক কণী তাৰে ডাঙৰ মুৰ্গীকেইটা কণী পাৰা, তাৰপিছত তাৰে পৰা আনি চিধা এইটো মেচিনত, এইবিলাক এটা কণী আছে দিয়া এতিয়াও, তাৰে পৰা আহে ইয়াতে পোৱালি হোৱাৰ পিছত, তাৰপিছত আকৌ যায় ইয়াতে। এইবিলাক ইয়াতে অলপ মানে মাজুটো আৰু ডাঙৰ হোৱাৰ পিছত চব তাতে যায়। প্ৰথমতে যিটো দেখালোঁ ডাঙৰ সেইখিনি ইয়াতে চব লোকেলে হয়। আৰু এইফালে এইটো বনাই আছে মেচিনটো, হ'লে এইটো বিক্ৰী কৰিব 2000কৈ হয় না, 2000 এটা মেচিনত। এতিয়া চিধা তাৰ পৰা আহিলোঁ আৰু এতিয়া ইয়াৰ পৰা আকৌ যাম বিয়া খাবৰ কাৰণে। এইফালে বাবুই গাড়ী চলাই আছে, এই দৰ্জা খুলিব লাগে। এতিয়া চিধা যাম ইয়াৰ পৰা বিয়া খাবৰ কাৰণে, কিন্তু বিয়াত যাই ভিডিঅ' চিডিঅ' নবনাওঁ, সেইবিলাক নহ'ব মোৰ দ্বাৰা। তইতো এনেই অলপ হয়তো মই বেক কেমেৰাত অলপ দেখাম, কিন্তু ইমান কথা কৈ নাথাকোঁ, কিন্তু হয়তো দেখাম নে নাই কোনো ধৰণৰ গেৰাণ্টি নাই। তো চাই থাকক। এইফালে এয়া বিয়াত ভাত চাত খাই ওলাই আহিলোঁ, ইয়াতে ৰখিছোঁ, গাড়ী থৈ গৈছিলোঁ ইয়াতে, মানে আগত বিয়া হৈ আছে।
তো তাতে খাই লৈ কিনে আহিলোঁ আৰু গাড়ীটো থৈ গৈছিলোঁ ইয়াতে। আৰু মই ইয়াত আগত ভিডিঅ' এটাত দেখাইছিলোঁ যে এটা চাংঘৰ আছিল, চাংঘৰটো এইটো এতিয়া মানে ভাঙিল, ঘৰটো বহুতখিনি ভাঙিল। এয়া ওপৰফালে এতিয়া ভাঙি অৱস্থাই নাই ঘৰ, কিন্তু এইখন চাংখন ঠিকে আছে। চাংখন ঠিকে আছে, কিন্তু বাকী ওপৰফালে ভাঙিল। তলবিলাক খুটাবিলাকো ঠিকে আছে, এতিয়াও এইবিলাক ঠিকে আছে, অকল ওপৰফালে ভাঙিল। চ' এনে আছে আৰু এনেকৈ ইফালে তাৰ পৰা বিয়া চিয়া খাই কিনে আহিলোঁ। এতিয়া ইয়াৰ পৰা ওলাই যাম আৰু লাহেকৈ কাপোৰ চাপোৰ পিন্ধি, আৰু নহ'লে গাড়ী চলাই গ'লে ঠাণ্ডা পৰিব, সেইটো কাৰণে চিধাই ইয়াৰ পৰা ওলাই যাম। আৰু এতিয়াতো 3:30 বাজি গ'ল, আমাৰ 3টাৰ পৰা 3:30 ভিতৰত ইয়াৰ পৰা ওলাই যোৱা কথা আছিল, কিন্তু অলপ টাইমটো বেছি হৈ গ'ল। একো নাই বাৰু, এতিয়াও যাব পাৰিম। মানে মেইনকৈ স্কুটিৰ অলপ লাইটৰ পোহৰটো কম হয়, আৰু প্ৰায় আমিনগাঁৱলৈকে ইয়াতে ষ্ট্ৰীট লাইট নাই, ত' সেইটো কাৰণে যাওঁতে অলপ প্ৰব্লেম হ'ব পাৰে ৰাতি। সেইটো কাৰণে মই অলপ জল্দি যাব খুজিছিলোঁ যে 3টাৰ পৰা 3:30 ভিতৰত যাম, কিন্তু এতিয়াতো নহ'ল। চ' চাই থাকক। ৰাস্তাত কিন্তু ভিডিঅ' নবনাওঁ, ৰাস্তাত ভিডিঅ' বনালে অলপ প্ৰব্লেম লাগে কি হাতটো এৰি থাকিব লাগে, তাতে আকৌ মা বহে লেডিছৰ এটা ছাইড কৰি, হাতটো এৰিলে বাইচাঞ্চ এটা ছাইড টান দিলে দিগদাৰ হৈ যাব। চ' সেইটো কাৰণে আৰু ৰাস্তাত ভিডিঅ' নবনাওঁ। যদি কিবা চাব লগা বস্তু ওলায় বা কিবা দেখাব লগা হয় তেতিয়াহ'লে মই এইটো দেখাই দিম, আৰু নহ'লে আৰু সেইটো বাদ দিলোঁ, তাৰপিছত নবনাওঁ। এতিয়া আৰু এনেই ইয়াতে আহি ৰখি আছোঁ, আৰু এইবিলাক খাব যাওঁতে এয়া জোতাত পূৰা দালি পেলাই দিছে ভাত খাই থাকোঁতে। চ' একো নাই বাৰু, ঘৰততো যামেই এতিয়া, যাওঁৱে। চ' চাই থাকক। তাৰ পৰা ওলাই আহিলোঁ, ওলাই আহি এতিয়া জালুকবাৰী পালোঁ। এতিয়া জালুকবাৰীত অলপ সময় ৰখি আছোঁ, মানে গাড়ী চলাই কঁকাল চকাল বিষাল, সেইটো কাৰণে অলপ সময় ৰখিলোঁ। চ' এতিয়া আকৌ ইয়াৰ পৰা ওলাই যাম, অলপ সময় হ'ল, অলপ সময় ৰখা 10 মিনিটমান ৰখিলোঁ, এতিয়া আকৌ ওলাই যাম আৰু। চ' চাই লওক। এয়া ফাইনেলি আহি পাই গ'লোঁ ঘৰত, আৰু বহুত বেছি ভাগৰ লাগিল গাড়ী চলাই। মানে এনেকৈ ৰাতিপুৱা যায়ে আকৌ গাড়ী চলাই ঘূৰি অহাটো সম্ভৱ নহয়, মানে বহুত বেছি ভাগৰ লাগে। যিহেতু ৰখা টাইম নাপাওঁ, যাওঁ অলপ সময় থাকি আৰু চিধা গাড়ী লৈ গুচি আহোঁ। তাতে আকৌ যাই মই ৰখাই নাই, এনেকৈ গাড়ীটো চলাই থকা গৈছে অ'ত ত'ত। চ' তাকে আৰু এইটো যদি ভিডিঅ'টো ভাল লাগিল, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগ পাম নেক্সট এটা ভিডিঅ'তে, তেতিয়াহ'লে বাই বাই, জয় আই অসম।